হজৰত লুত আলাইহিছ সালাম আৰু ছাদুম চহৰৰ ধ্বংসলীলা। আপুনি জানেনে, ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আৰু লজ্জাজনক পাপৰ বাবে আল্লাহ তাআলাই এখন গোটেই চহৰক কেনেকৈ মাটিৰ তলত পুতি পেলাইছিল। আহক আমি সেই বিষয়ে আলোচনা কৰিম। আজি আমি জানিম হজৰত লুত আলাইহিছ সালাম আৰু ছাদুম চহৰৰ সেই কঁপি উঠা সত্য কাহিনী। হজৰত লুত আলাইহিছ সালাম আছিল হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ ভতিজা। আল্লাহ তাআলাই তেওঁক ছাদুম নামৰ এখন চহৰৰ বাসিন্দাসকলক সঠিক পথ দেখুৱাবলৈ নবী হিচাপে পঠিয়াইছিল। ছাদুম চহৰৰ মানুহবোৰ অতি চহকী আছিল, যদিও তেওঁলোক এক জঘন্য পাপত লিপ্ত আছিল, যিটো মানৱ ইতিহাসত ইয়াৰ আগতে কোনেও কৰা নাছিল। তেওঁলোকে নাৰী জাতিক বৰ্জন কৰি পুৰুষে সমকামিতাত লিপ্ত হৈছিল। ইয়াৰ উপৰি তেওঁলোকে ডকাইতি, লুটপাট আৰু ৰাজহুৱা স্থানতে সকলো ধৰণৰ অনৈতিক কাম কাজ কৰিছিল। হজৰত লুত আলাইহিছ সালামে দীৰ্ঘদিন ধৰি নিজৰ জাতিৰ লোকসকলক এই অন্যায় কাম এৰি আল্লাহৰ পথলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছিল। তেওঁ লোকক সতৰ্ক কৰি কৈছিল যে তেওঁলোকে এনে এক অশ্লীল কাম কৰিছে যাৰ উদাহৰণ পৃথিৱীত ইয়াৰ আগতে নাই। কিন্তু চহৰৰ পাপাচাৰী লোকসকলে তেওঁৰ কথা নুশুনি ওলোটাই তেওঁক উপহাসহে কৰিলে আৰু ক'লে, এই লুত আৰু তেওঁৰ অনুগামীসকল চহৰৰ পৰা উলিয়াই দিয়া। ইহঁতে বৰ পবিত্ৰ সাজিব বিচাৰে। যেতিয়া এই জাতিৰ পাপৰ সীমা পাৰ হৈ গ'ল, তেতিয়া আল্লাহ তাআলাই তেওঁলোকক ধ্বংস কৰিবলৈ কেইগৰাকীমান ফেৰেস্তাক অতি সুদৰ্শন যুৱকৰ ৰূপত পঠিয়ালে, যিসকলৰ ভিতৰত হজৰত জিব্ৰাইল আলাইহিছ সালামো আছিল। ফেৰেস্তাসকলে প্ৰথমতে হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰলৈ গৈ সন্তান হোৱাৰ শুভ সংবাদ দিলে আৰু জনালে যে তেওঁলোকে লুত আলাইহিছ সালামৰ জাতিক ধ্বংস কৰিবলৈ ওলাইছে। ইয়াৰ পিছত ফেৰেস্তাসকলে যুৱকৰ বেশত হজৰত লুত আলাইহিছ সালামৰ ঘৰত আলহী হিচাপে উপস্থিত হ'ল। আলহীসকলৰ অপূৰ্ব ৰূপ দেখি লুত আলাইহিছ সালাম বৰ চিন্তিত হৈ পৰিল, কাৰণ তেওঁ জানিছিল যে তেওঁৰ চহৰৰ মানুহবোৰৰ চৰিত্ৰ কিমান জঘন্য আছিল। প্ৰেৰিত ফেৰেস্তাসকলে লুত আলাইহিছ সালামক ক'লে, ভয় নকৰিব, আমি আপোনাৰ সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে শাস্তি লৈ আহিছোঁ, যি শাস্তি সিহঁতে সদায় সন্দেহ কৰি আহিছে। ইয়াৰ কোনো ধেমালি নহয়। আমি সঁচাই আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ। নিশ্চয় আমি এই বিষয়ত সত্যবাদী। সেয়ে ৰাতিৰ কিছু অংশ অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ পৰিয়াল আৰু বিশ্বাসী লোকসকলক লৈ ৰাওনা হওক আৰু আপুনি এওঁলোকৰ পিছে পিছে থাকিব। কোনেও যেন পিছফালে ঘূৰি নাচায় যে বাকী লোকসকলৰ কি হ'ল। সেই স্থানলৈ গুচি যাওক য'ত যাবলৈ আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে আল্লাহে লুত আলাইহিছ সালামক ওহীৰ দ্বাৰা আল্লাহৰ নিৰ্ণয় সম্পৰ্কে অৱগত কৰিছিল যে প্ৰবাদ হোৱাৰ আগতে আল্লাহে ইহঁতক প্ৰত্যেককে ধ্বংস কৰিব। ইপিনে হজৰত লুত আলাইহিছ সালামৰ পত্নী এগৰাকী আছিল কাফেৰ। তাই মনে মনে চহৰৰ মানুহবোৰক খবৰ দিলে যে লুতৰ ঘৰলৈ কেইবাজনমান অতি সুন্দৰ যুৱক আহিছে। এই খবৰ পাই চহৰৰ কামাতুৰ লোকসকলে দলে দলে আহি হজৰত লুত আলাইহিছ সালামৰ ঘৰ ঘেৰাও কৰিলে আৰু আলহীসকলক তেওঁলোকৰ হাতত গতাই দিবলৈ দাবী কৰিলে।
লুত আলাইহিছ ছালামে সিহঁতক ক'লে, এওঁলোক হৈছে মোৰ অতিথি। এওঁলোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা। এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি তোমালোকে আল্লাহক ভয় কৰা। তোমালোকৰ এনেকুৱা বেয়া স্বভাৱৰ জৰিয়তে মোক লাঞ্ছিত নকৰিবা। সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লে, আমি আপোনাক নিষেধ কৰিছিলোঁ যে আপুনি কাকো অতিথি নবনাব। লুত আলাইহিছ ছালামে তেওঁৰ অতিথিসকলৰ সন্মুখত অপাৰগতা স্বীকাৰ কৰি নিজ জাতিৰ লোকসকলক উদ্দেশ্য ক'লে, তোমালোকৰ স্ত্ৰীসকলৰ লগত মোৰ কন্যাসকলো আছে। যদি তোমালোকে প্ৰবৃত্তিৰ বাসনা পূৰণ কৰিব বিচৰা, তেন্তে এওঁলোকক বিবাহ কৰিব পাৰা। প্ৰকৃততে লুত সম্প্ৰদায় কামনা বাসনাত মতলীয়া হৈ আছিল। হজৰত লুত আলাইহিছ ছালামে তেওঁলোকৰ আগত বহুত কাকতি মিনতি কৰিলে, কিন্তু কোনেও তেওঁৰ কথা নুশুনিলে। শেষত ফেৰেস্তাসকলে লুত আলাইহিছ ছালামক ক'লে, হে লুত, আপুনি চিন্তা নকৰিব। আমি আপোনাৰ প্ৰভুৰ পঠোৱা ফেৰেস্তাহে, ইহঁতে আমাৰ একো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ পিছত হজৰত জিব্ৰাইল আলাইহিছ ছালামে তেওঁৰ ডেউকাৰ এক সামান্য চাবৰেৰে দুৱাৰ মুখত থকা পাপাচাৰী মানুহবোৰৰ চকু অন্ধ কৰি দিলে। আৰু ফেৰেস্তাসকলে হজৰত লুত আলাইহিছ ছালামক নিৰ্দেশ দিলে যে তেওঁ যেন ৰাতিৰ শেষ ভাগত নিজৰ পৰিয়াল আৰু বিশ্বাসী অনুগামীসকলক লৈ চহৰখন এৰি থৈ গুচি যায়। কিন্তু এটা কঠোৰ নিষেধাজ্ঞা আছিল, যোৱাৰ সময়ত কোনেও যেন পিছফাললৈ ঘূৰি নাচায়। লুত আলাইহিছ ছালামৰ অবিশ্বাসী পত্নীও তেওঁলোকৰ সৈতে ওলাইছিল, কিন্তু তাই নিষেধাজ্ঞা অমান্য কৰি পিছলৈ ঘূৰি চালে। অৱশেষত ৰাতিপুৱা হোৱাৰ লগে লগে চাদুম চহৰৰ ওপৰত আল্লাহৰ ভয়ংকৰ আজাব নামি আহিল। এক বিনাশকাৰী প্ৰচণ্ড শব্দই সিহঁতক গ্ৰাস কৰিলে। হজৰত জিব্ৰাইল আলাইহিছ ছালামে গোটেই চহৰখন মাটিৰে সৈতে আকাশলৈ তুলি ল'লে আৰু তাক ওলটা কৰি মাটিত আছাৰ মাৰি দিলে। আকাশৰ পৰা তেওঁলোকৰ ওপৰত চিহ্নিত আৰু পোৰা শিলৰ ধাৰাসাৰ বৰষুণ হ'ল, যাৰ ফলত গোটেই চহৰখন ধ্বংসস্তূপত পৰিণত হ'ল। লুত আলাইহিছ ছালামৰ পত্নীও সেই শিলৰ আঘাতত থিতাতে নিহত হ'ল। এই কাহিনীৰ পৰা আমি শিক্ষা পাওঁ যে আল্লাহৰ আদেশ অমান্য কৰিলে আৰু প্ৰকৃতিৰ বিৰুদ্ধে গৈ পাপ কাম কৰিলে ধ্বংস অনিবাৰ্য। আল্লাহে আমাক সকলোকে সকলো ধৰণৰ পাপৰ পৰা আঁতৰাই ৰাখক। আমিন। ধন্যবাদ।